আজি যেহেতু মাঘৰ বিহুৰ উৰুকা তাৰ কাৰণে লগে ভাগে খাম বুলি এয়া দাদাই অলপ লোকেল মুৰ্গী চাই আছে আৰু এইফালে আছে মাছ এই ৰৌ মাছ আৰু এইটো কি মাছ মই চিনি নাপাওঁ কিন্তু এই দুটাৰ ভিতৰত এটা মাছ ল'লোঁ এয়া মই লৈ আহিলোঁ এটা বৰালি মাছ এয়া আৰু এইফালে ঘৰত আছে চিতল মাছ বৰালি মাছ আৰু চিতল মাছ দুটা একদম খাম আৰু এইফালে বিৰাট যাম আজি চবেই ঘৰত যাই আছে যিহেতু আৰু আজি ৰাতি বিৰাট ঠাণ্ডা তাৰ কাৰণে কুঁৱলী বহুত পৰিছে তাৰ কাৰণে মা আৰু মই অলপমান তলত আহিছোঁ জুই তাপিবৰ কাৰণে আৰু এইফালে বাইদেউ ভাজি আছে এইফালে এইটো হ'ল বৰালি আৰু এইফালে চিতল মাছ এয়া চিতল মাছ আৰু এইফালে দাদাই হাঁহ গুচাই আছে আজি হাঁহ বৰালি দুটাই হ'ব আৰু চিতল মাছ এইফালে বাইদেউ এইফালে দাদা বৌ আৰু এইফালে মোক দিলে এতিয়া পূৰা বিলাহী দি পূৰা বৰালি মাছ আৰু মই যিটো চিতল মাছ নাখাওঁ আৰু এইফালে দিছে হাঁহ আৰু এইফালে বাইদেউলৈ কিবা কিবি খুৱাই আছোঁ মই এইফালে বৌ আৰু এইফালে দিছে মুনুকো দিছে মুনুক এয়া হাঁহ এইফালে লোকেল মুৰ্গীও আছে তো এইফালে তো শুই আছে বিৰাৰে